পাকা বেতবাৰীত কংগ্ৰেছৰ মুখ্য বাধা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সমষ্টিত কংগ্ৰেছৰ সহনীয় আগন্তুক 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা ঢাপলি মিলিছে AIUDFলৈ। পাকা বেতবাৰীত দিনে দিনে শক্তিশালী হৈ আছে AIUDF। 25 নম্বৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 28 নম্বৰ দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰাবাৰী 2 নম্বৰ ৱাৰ্ড সদস্য নুৰজাহান খাতুনে 3 শতাধিক কংগ্ৰেছ কৰ্মীৰ লগত লৈ AIUDFত আনুষ্ঠানিকভাৱে যোগদান কৰে। AIUDF দলত যোগদান কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ প্ৰাক্তন কৰ্মীসকলৰ। ব্যুৰো ৰিপৰ্ট বৰপেটা লাইভ। বিগত দিনত মই কংগ্ৰেছৰ পৰা প্ৰেচিডেণ্টত ইলেকশ্যন খেলিছিলোঁ, 39 হাৰিছিলোঁ আৰু মই যোৱা বেলিও মই জাকিৰৰ লগতে আছিলোঁ, ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। কিন্তু তেওঁৰ কামত অসন্তুষ্ট হৈ মই এইবাৰ মীনাক্ষী ৰহমান যিভাৱে আগবাঢ়ি যাই আছে আৰু তেওঁৰ কথা বাৰ্তাত বহুত সন্তুষ্ট হৈ মোৰ বোৱাৰীৰ লগত লৈ মই UDF দলত 3 শতাধিক 2 নম্বৰ ৱাৰ্ডৰ এই মুৰব্বী সমাজ, যুৱ সমাজ সকলোক লৈ UDF দলত যোগদান কৰিলোঁ। আজি সেই যোগদান পৰ্বত বহুত মানুহ আমাৰ সঁহাৰি দিছে, যাতে বিগত 26 ইলেকশ্যনত আমি জাকিৰক দেখাই দিব পাৰোঁ যে আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা বিপুল ভোটত যাতে মীনাক্ষী ৰহমান জয় হয়। মীনাক্ষী ৰহমান জিন্দাবাদ, মীনাক্ষী ৰহমান জিন্দাবাদ, AIUDF জিন্দাবাদ, বদৰুদ্দিন আজমল জিন্দাবাদ। আসসালামু আলাইকুম, মোৰ নাম নুৰজাহান খাতুন। মই 28 নং দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত নম্বৰ ৱাৰ্ডৰ সদস্য। মই 300% ৰাইজ লৈ মই AIUDF দলৰ মীনাক্ষী ৰহমানৰ লগত যোগদান কৰিছোঁ। বহুত ভাল অনুভৱ হৈছে। এই দক্ষিণ পশ্চিম বেতবাৰী বিশেষকৈ এই 2 নম্বৰ ৱাৰ্ডত বেছিভাগ মানুহ ইমান দিনে কংগ্ৰেছে কৰি আছিলে, কিন্তু যোৱা এই প্ৰায় 10টা বছৰে পাৰ হ'ল জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত তেওঁলোকে, কিন্তু জাকিৰ হুছেইন সিকদাৰৰ কাজ কৰ্মৰ প্ৰতি এওঁলোকৰ এটা অনীহা আহি গৈছে। তেওঁৰ যি একনায়কত্ববাদ আৰু যি দুৰ্নীতি তাৰ বিৰুদ্ধে আজি তেওঁলোকে অহা 26ৰ বাবে আমাৰ AIUDF দলৰ সম্ভাৱ্য প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ কাম কৰিব বুলি আজি তেওঁলোকে ৱাৰ্ড মেম্বাৰসহ যথেষ্ট সংখ্যক প্ৰায় 200 এই 2 নম্বৰ ৱাৰ্ডৰ আমাৰ নাগৰিক সুনাগৰিক তেওঁলোকে UDF দলত যোগদান কৰিলে। মোৰ এনেকুৱা ভাৱ হৈছে যে আমি কংগ্ৰেছ চৰকাৰৰ কংগ্ৰেছৰ MLA জাকিৰ হুছেইন সিকদাৰৰ কাম কাজত অসন্তুষ্ট হৈ আমি 2 নং জাৰাবাৰীৰ সকলো প্ৰায় 200ৰো অধিক মানুহ আজি নতুনকৈ আমি AIUDF দলত যোগদান কৰিলোঁ। ধন্যবাদ। কাৰণ তেখেত এজন ভাল ব্যক্তি, তেওঁ শিক্ষিতা, তেওঁৰ কাম কাজ, তেওঁৰ ৰাইজৰ প্ৰতি সহায় সহযোগ সন্তুষ্ট হৈ আমি সকলোৱে তেওঁক আমাৰ আগন্তুক নিৰ্বাচনত আমি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি সকলোৱে আশা কৰি আছোঁ। ধন্যবাদ।